বিষ্ণু মেলা হ'ব তোমাৰ ক'ত হ'ব সেইখিনি দেখাই দিম। ঘৰৰ পৰা ওলাইছিলোঁ মানে 5টাত, এতিয়া বাজিছে 6টা, মানে প্ৰায় এঘণ্টা লাগিছে, মানে মোটামুটি এঘণ্টা লাগিছে। আৰু এতিয়া মই একেবাৰে ধমটোল মানে তেলাহী হৈ ধমটোল হৈ মানে যাব লাগিব একদম মোৰ মানে য'ত মানে মই ডিউটি কৰি আছোঁ তালৈ যাব লাগিব। তোমাৰ এতিয়াও লাগিব এঘণ্টা, মানে এঘণ্টা এইখিনিৰ পৰা হল মাৰিলে এঘণ্টা, তাৰপৰা সেইখিনি এঘণ্টা, মানে টোটেল 2 ঘণ্টা লাগে। আৰু মই মানে য'ত মানে মই ডিউটি কৰোঁ তালৈ মানে 2 ঘণ্টা লাগে। হাই হেল্ল' নমস্কাৰ, মই যিটোৱে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। এতিয়াতো কুঁৱলীটো অলপ কমিছে, মানে যেতিয়া মই ঘৰৰ পৰা ওলাইছিলোঁ ন, তামাম কুঁৱলী আৰু এন্ধাৰো, মানে 5টা বজাত ভালকৈ পোহৰ হোৱা নাই, এন্ধাৰে হৈ আছিলে। এতিয়া পোহৰ হৈছে আৰু সময় নষ্ট নকৰি এতিয়া মানে মই অলপ গৈ থাকোঁ, কাৰণ দেৰি হৈ থাকিব, নহ'লে এনেকৈ ৰৈ থাকিলে যদি মানে দেৰি হৈ থাকিব। চিন্তা কৰিব নালাগে, অহা বছৰ মানে এনেকৈ যাম, মানে এটা ইউটিউবাৰ আমাৰ সৰু ইউটিউবাৰখিনিয়ে মানে এটা পিকনিক ওলাম আৰু পিকনিকলৈ যাম। এবছৰটো উলিয়াইছিলোঁ, ওলাওঁতে মানে সেইবিলাক মানে চব এনে যাম কৰি থাকিব, কিন্তু পইচা দিয়া সময়তে মানে নাযায়। মানে পইচা নহ'লে গাড়ী ভাড়া কৰিম পেলাই, হয় নাই? গাড়ীখন ঠিক কৰিম কেনেকৈ? সেইটো কাৰণেতো যাব নোৱাৰিমে, গাড়ীখন ঠিক কৰিলেহে আমি যাব পাৰিম। সেইটো কাৰণে মানে পইচা মানে কৰবা খুজিছিলোঁ, মানে এডভান্স কিবা কিবি এনেকৈ কৰি মানে পইচাখিনি তোলাখিনি কথা আছিলে। আমি পইচা তোলা মানে ফোন চোনো কৰিলোঁ, মানে গোটেইখিনি হেৰি কৰিলোঁ, মানে আলোচনাও কৰিলোঁ। তাৰপৰা মানে আমাৰ ওচৰত মানে দুই তিনিজনে যেনে আছোঁ, সেই তিনিজনে মানে পইচাও গোট খোৱালোঁ। তাৰপিছত সিহঁতে মানে যোনকেইটাক মানে ফোন মাৰি ক'লোঁ, মানে সিহঁতে নাযাওঁ বুলি ক'লে। লাষ্টত কৈছে তোমাৰ অসুবিধা কিবা কিবি, মানে কিছুমানে কয় মোৰ অসুবিধা, আৰু কিছুমানে কয় মোৰ পইচা নাই, কিবা কিবি ধেৰ আৰু মানে প্ৰব্লেম। মানে যাব যদি নোৱাৰে তেতিয়া মানে ডাইৰেক্ট নাযাওঁ বুলি ক'ব লাগে, হয় নাই? মানে সেইটো কাৰণে অলপ বেয়া লাগিছে, একো নাই। আৰু অহা বছৰলৈ ভালকৈ যাম। আৰু যোনকেইজনে মোক মানে ফোন মাৰি কৈ আছিলে যাম বুলি, অহা বছৰলৈ ভালকৈ যাম আৰু ওলাব, মানে যামেই আৰু বহুত হোতা। মানে বিশ্বাস কৰিব, গুৱাহাটীৰ পৰা 2জন ল'ৰা, সিহঁত 2জনে মোক ফোন মাৰি বহুত কৈ আছে তোমাৰ যাম। ঠিকে আছে, এদিন নহয় এদিন আমি যামেই। প্ৰায় 2-3বাৰ মানে ৰখি আহিলোঁ, কাৰণ মানে অলপমান বিষাইছোঁ, সেইটো কাৰণে মানে ৰখি আহিছোঁ। মোক তাৰ মানে কৈছিলে 2 দিনমান ৰেষ্ট ল'বলৈ, কিন্তু মই ল'লোঁ প্ৰায় 20 দিন ৰেষ্ট লৈছোঁ। আৰু 20 দিন মানে 15 দিন মই ৰেষ্ট লৈছোঁ, তাৰ পৰাহে মই আহিছোঁ। আৰু এতিয়া আকৌ ইয়াৰ পৰা 15-20 মিনিট ৰাস্তা, আৰু মানে 15 মিনিট আছে, আৰু তাৰ পৰা পাই যাম মানে মই। আৰু এতিয়া বেছি সময় নষ্ট নকৰি মানে গৈ থাকোঁ, কাৰণ দেৰি হৈ যাব নহ'লে। এতিয়া বৰ্তমান 6টা 40 হ'ল, আৰু 15-20 মিনিটত পাই যাম আৰু মই। সেইফালে লিখা আছে আদৰিছোঁ, সেইফালে লিখা আছে বিষ্ণু মহোৎসৱ। মানে এফালে বিষ্ণু মেলা হ'ব, তোমাৰ ক'ত হ'ব সেইখিনিও দেখাই দিম। আগতে এবাৰ মই কৈছিলোঁ, এখন গেটখন বনোৱা বহুত দিনেই হৈ গ'ল মানে কিন্তু আছে মানে ক'ত বিষ্ণু মন্দিৰ মানে ক'ত বিষ্ণু মেলা হ'ব মানে তাত দেখাই দিম। অলপ আগতে আছে, মই সেইফালে যাওঁ আৰু সেইফালে মই দেখাই দিম ব্লগ। সেইফালে আছে বিষ্ণু মন্দিৰ, আৰু সেইফালে এখন বৰ্ডখন মানে বিষ্ণু মহোৎসৱ। আৰু বহুত দিনৰ মূৰত আহিছোঁ, কৃষ্ণ বহুত দিনৰ মূৰত মানে এইফালে আহিলোঁ, কাৰণ 20-25 দিনৰ মূৰতে আহিছোঁ। এতিয়া যাম ডিউটি আগলৈ, আৰু আগতে মানে তাতে মেলা হ'ব, ক'ত মেলা হ'ব মই দেখাইছোঁ। এইফালে বিষ্ণু মন্দিৰ আছে, আৰু আমাৰ মানে তাৰ আগত হ'ব, মানে মেলাখন তাৰ আগত হ'ব, দেখাই আছোঁ ৰ'ব, মই আগত যাই দেখাম বাৰু। সেইফালে বনাই আছে দেখিছে, মানে সেইবিলাক মানে বনাই আছে। এতিয়াও আছে 10-20 দিনমান আছে এতিয়াও, মানে এতিয়াও বহুত সোনকালৰ পৰা বনাইছে, কিন্তু ভাল, কাৰণ বহুত সোনকালে বনাইছে যেতিয়া অলপ আগতীয়া হৈ আছে। আৰু আগতে মানে দিনো লাগিব বনাওঁতে, মানে সেইখিনি হৈছে বহুত দিন লাগিব কিন্তু এতিয়া বনাওঁতে। এতিয়া সময় নষ্ট নকৰোঁ, এইখিনিৰ পৰা গৈ থাকোঁ, কাৰণ মেলা হ'ব, মেলাও দেখাই দিম। মানে আৰু 15-20 দিন আছে, আপোনালোকে চিন্তা কৰিব নালাগে, মই দেখাই দিমেই। আৰু এতিয়া গৈ থাকোঁ নে কি? সময় হ'লে, আৰু সময় 7টা বাজি গ'ল, কিন্তু আহোঁতে অলপ দেৰি হৈছে আজি, ৰখি আহিছোঁ যে, সেইটো কাৰণে অলপ দেৰি হৈছে।